নমস্কাৰ সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি একদম তিল পিঠা বনাইছোঁ। তিল পিঠা বনাইছোঁ এতিয়া, তাৰপিছত লাড়ু বনাম, লস্কৰা, পকা মিঠৈ, ইডলি পিঠা আৰু তেল পিঠা বনাম। প্ৰথমতেই তিল পিঠা বনাই লৈছোঁ। দেখাব বিচাৰিছোঁ ভিডিঅ'টো। একদম এইফালে এইখিনি কৰিলোঁ তিল পিঠা। এতিয়া এইফালে থৈ দিছোঁ অলপ চুকা হ'ল। তাৰপাছত ডাঙৰত ভৰাই থ'ম আৰু। সকলোৰে যাতে ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে সকলোৰে জীৱনলৈ সুখ আৰু শান্তি সমৃদ্ধি সকলো যাতে আহে, সেয়াই কামনা কৰিছোঁ। ভালকৈ যাতে পাৰ হয় ভোগালী বিহুটি, সেয়াই কামনা। গাঁৱলীয়া পৰিৱেশ এনেকৈ প্ৰত্যেকটো বিহুতে তিল পিঠা, লস্কৰা, লাড়ু সকলো বিধৰ পিঠা বনাওঁ।
ধুনীয়া হৈছে ন দেখি? একদম ধুনীয়া হৈছে আৰু কোনে কোনে খাব আহি চাব বিহু খাবলৈ নিমন্ত্ৰণ কৰিছোঁ। খোৱাত কিমান ভাল লাগে মানে বনাই বেছি ভাল লাগে। তিলপিঠা খোৱাটো মানে বনাই ভাল পাওঁ আৰু একদম আমি জুইতে বনাইছোঁ, গেছত বনোৱা নাই। কমকৈ দিলে বেছি গৰম হৈ গ'ল। এয়াই আমাৰ আজি তিলপিঠা বনোৱাৰ প্ৰস্তুতি চলাই আছোঁ। সকলোকে শেষত কওঁ, সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।